আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আজিৰ শাস্ত্ৰ পাঠ লোকে লিখা শুভবাৰ্তা 11 নম্বৰ অধ্যায়ৰ 1 পৰা 11 নম্বৰ পদ। পাছে তেওঁ এঠাইত প্ৰাৰ্থনা কৰি আছিল। তাক কৰি এতালত তেওঁৰ এজন শিষ্যই তেওঁক ক'লে, হে প্ৰভু, জোহনে যেনেকৈ তেওঁৰ শিষ্যবিলাকক প্ৰাৰ্থনা কৰিবলৈ শিকালে, আপুনিও তেনেকৈ আমাক শিকাওক। তাতে তেওঁ তেওঁলোকক ক'লে, তোমালোকে প্ৰাৰ্থনা কৰা সময়ত এইদৰে কোৱা, হে পিতৃ, তোমাৰ নাম পূজনীয় হওক, তোমাৰ ৰাজ্য হওক, আমাৰ প্ৰয়োজনীয় আহাৰ দিনে দিনে আমাক দিয়া, আৰু আমাৰ পাপ ক্ষমা কৰা, কিয়নো আমিও নিজৰ নিজৰ ধৰুৱাক ক্ষমা কৰোঁ, আৰু আমাক পৰীক্ষালৈ নিনিবা। তেওঁ তেওঁলোকক আৰু ক'লে, তোমালোকৰ মাজৰ যাৰ বন্ধু আছে, তেওঁ যদি মাজনিশা তেওঁৰ ওচৰলৈ গৈ কয়, হে বন্ধু, মোক 3টা পিঠা ধাৰে দিয়া, কিয়নো মোৰ ঘৰলৈ এজন পথিক বন্ধু আহিল, তেওঁ সুধিবলৈ মোৰ একো নাই, তেনেহলে সেই বন্ধু একে মোক দিগ নিদিবা, এতিয়া দুৱাৰ বন্ধ, আৰু মোৰ সন্তানকেইটি মোৰ লগত শুই আছে, তোমাক দিবলৈ উঠিব নোৱাৰো, ভিতৰৰ পৰা এনে উত্তৰ দিবনে? মই তোমালোকক কওঁ, বন্ধু হোৱা হেতুকে উঠি নিদিলেও ঘনে ঘনে খুজি থকাত তেওঁ উঠি তেওঁৰ যিমান প্ৰয়োজন সিমান তেওঁক দিব। আৰু মই তোমালোকক কওঁ, খোজা তেহে তোমালোকক দিয়া হ'ব, বিচাৰা তেহে পাবা, দুৱাৰত টুকুৰিবা তেহে তোমালোকলৈ দুৱাৰ মুকলি কৰা হ'ব। কিয়নো যেয়ে যে খোজে সেয়ে পায়, যেয়ে বিচাৰে সেয়ে দেখা পায়, আৰু যেয়ে টুকুৰিয়াই তেওঁলৈকে দুৱাৰ মুকলি কৰা হ'ব। তোমালোকৰ মাজৰ কোনজন বাপেকে পুতেকে পিঠা খুজিলে তেওঁ তাক শিল দিব, বা মাছ খুজিলে মাছৰ সলনি তাক সাপ দিব? সেই আছিল লোকে লিখা শুভবাৰ্তা 11 নম্বৰ অধ্যায়ৰ 1 পৰা 11 নম্বৰ পদ। বাইবেলত এনেদৰে লিখিছে, পৃথিৱী আৰু তাৰ সকলোৱেই জিহুৱাৰ, জগত আৰু তাত বাস কৰাবিলাক তেওঁৰে। গীতমালা 24 নম্বৰ গীতৰ 1 নম্বৰ পদ। সকলোৰে উৎস ঈশ্বৰেই, আমি দেখা নেদেখা সকলোৰে সৃষ্টিকৰ্তা তেওঁৱেই, সকলো। সেয়েহে সকলো বিষয় আৰু সকলো বস্তুৰ বাবে ঈশ্বৰতে আমি নিৰ্ভৰ কৰিব পাৰোঁ। যিকোনো বস্তুৰ বাবে আমি যেতিয়া ঈশ্বৰতেই ভৰসা কৰোঁ, তেতিয়া আমি কেইটামান কথা বিশেষভাৱে মনত ৰাখিব লাগে। প্ৰথম কথাটো হ'ল, সকলোবোৰ ঈশ্বৰৰ উপহাৰ। আমি আচলতে একো অৰ্জন কৰিব নোৱাৰোঁ। ঈশ্বৰে যদি দিব নোখোজে, আমি অশেষ চেষ্টা কৰিলেও নাপাওঁ। সকলো উত্তম দান আৰু সকলো সিদ্ধ বৰ পিতৃৰ পৰাহে নামি আহে। জাকুব 1 নম্বৰ অধ্যায়ৰ 17 নম্বৰ পদ। সেইবাবেই আমাৰ প্ৰয়োজনীয় আহাৰ আজি আমাক দিয়া বুলি প্ৰাৰ্থনা কৰিবলৈ কোৱা হৈছে। দ্বিতীয়তে, আমাৰ এনে কোনো প্ৰয়োজনীয়তা নাই যিটো ঈশ্বৰে পূৰণ কৰিব নোৱাৰে। আমাক আচলতে কি কি বস্তুৰ প্ৰয়োজন হ'ব পাৰে আমি গোটেইবোৰ কথা নাজানো, কিন্তু যিহৰেই প্ৰয়োজন নহওক কিয় সেই সকলোবোৰ ঈশ্বৰে যোগাব পাৰে। সেইবাবেই ফিলিপিয়া 4 নম্বৰ অধ্যায়ৰ 19 নম্বৰ পদত কোৱা হৈছে, মোৰ ঈশ্বৰে তোমালোকৰ সকলো অভাৱ প্ৰতাপৰ নিজ ধন অনুসাৰে খ্ৰীষ্ট যীশুত পূৰ্ণ কৰিব। ঈশ্বৰৰ ভঁৰাল কেতিয়াও খালী নহয়। তেওঁ আমাক যোগাই থাকিব পাৰে সকলো সময়তে, তেওঁৰ সেই অক্ষয় ভাণ্ডাৰৰ পৰা। তৃতীয়তে, আমাৰ সকলো প্ৰয়োজনীয় বস্তু ঈশ্বৰে আমাক দিব বিচাৰে। নিজৰ সন্তানে কিবা এটা খুজিলে দেউতাকে দিবলৈ চেষ্টা কৰে। ভালৰো ভালটো পুতেকক দিব বিচাৰে। গতিকে ঈশ্বৰক খুজিলে ঈশ্বৰে আমাক নিদিবনে? চতুৰ্থতে, আমি ঈশ্বৰৰ পৰা প্ৰাৰ্থনাত বাট চোৱাটো ঈশ্বৰে বিচাৰে। অৰ্থাৎ ঈশ্বৰে প্ৰাৰ্থনাৰ উত্তৰ দিব বুলি আমি প্ৰাৰ্থনা কৰি থকা উচিত। আমাৰ কিবা প্ৰয়োজন যদি পূৰণ হোৱা নাই, তেনেহলে দুখটো আমাৰ, আমি নিশ্চয় প্ৰাৰ্থনা কৰা নাই। তোমালোকে নোপোৱা কাৰণ তোমালোকে যাচনা নকৰা। জাকুব 4 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদ। আমি মনত ৰখা উচিত যে আমি খুজিলে ঈশ্বৰে ভাল পায়। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, সকলো কথাৰ বাবে যাতে তোমাতেই ভৰসা কৰিবলৈ শিকো। আমাৰ জীৱনৰ সকলো প্ৰয়োজনীয়তাৰ কথা তুমি জানা, আমাৰ বাবে কি উত্তম তাকো তুমিহে জানা। তোমাৰ ইচ্ছা অনুসাৰে খুজিবলৈও আমাক শিকোৱা। আজিৰ দিনটো তোমাৰ হাততে গতাইছো, ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত, আমেন।